মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ মই লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ পাঠ নম্বৰ 1 প্ৰাকৃতিক সম্পদ। তোমালোকে ইতিমধ্যে সপ্তম শ্ৰেণীতে সম্পদ আৰু সম্পদৰ প্ৰকাৰ সম্বন্ধে কিছু কথা পঢ়ি আহিছা। আজি আমি এই পাঠত প্ৰাকৃতিক সম্পদৰ গুৰুত্ব, ব্যৱহাৰ, ব্যৱস্থাপনা আৰু সংৰক্ষণৰ বিষয়েহে চমুকৈ আলোচনা কৰিম। আমি জানো যে মানুহৰ কামত অহা প্ৰকৃতিৰ পৰা পোৱা সকলো উপাদানকে বা বস্তুকে আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ, যেনে মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি। এই সকলোবোৰেই মানুহৰ বাবে অতি দৰকাৰী, অৰ্থাৎ প্ৰয়োজনীয় সম্পদ। এই পাঠত 4বিধ সম্পদৰ বিষয়ে উল্লেখ আছে, যেনে ধৰা ভূমি সম্পদ, জল সম্পদ, বনজ সম্পদ আৰু শক্তি সম্পদ। তাৰে ভিতৰত আজি মই তোমালোকৰ লগত ভূমি সম্পদৰ বিষয়ে আলোচনা কৰিম। ভূমি সম্পদ। আমি সকলোৱে জানো যে পৃথিৱীৰ উপৰিভাগৰ ভূমি হৈছে মাত্ৰ 29%। এই 29% ভূমিয়েই জীৱজগতৰ আধাৰস্বৰূপ। তাৰমানে এই ভূমি অৰ্থাৎ মাটিভাগতে আমি সকলো প্ৰকাৰৰ প্ৰাণীয়ে নিৰ্ভৰ কৰিব লগা হয়। যেনেকৈ এতিয়া চোৱা, আমাৰ প্ৰত্যেকেই অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ কাৰণে ভূমি সম্পদৰ ওপৰত নিৰ্ভৰ কৰোঁ। ঠিক সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰো স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল। বৰ্তমান কৃষি, শিল্প, যাতায়ত, যোগাযোগ আদি গঢ় লৈ উঠিছে একমাত্ৰ ভূমিৰ ওপৰত, অৰ্থাৎ মাটিৰ ওপৰত। তাৰমানে ভূমি সম্পদ নহ'লে মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদি কোনো ক্ষেত্ৰতে গঢ় লৈ উঠিব নোৱাৰে। কিন্তু এটা কথা আমি সকলোৱে মন কৰিব লাগিব যে এই ভূমি বা মাটি সীমিত, মানে ই কেতিয়াও বাঢ়ি নাযায়। যেতিয়া পৃথিৱীত মানুহৰ জনসংখ্যা কম আছিল, তেতিয়া আমাৰ মাটিৰ বিশেষ অভাৱ নাছিল। কিন্তু লাহে লাহে ক্ৰমান্বয়ে জনসংখ্যা যেতিয়াই বাঢ়িবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই আমাৰ ভূমিৰো অভাৱ হ'বলৈ ধৰিলে। তোমালোকে মন কৰিবা যে সকলো ঠাইতে জনবসতি সমানে নাথাকে। প্ৰধানকৈ জলবায়ু আৰু মাটিৰ গুণাগুণৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰিহে জনবসতি গঢ়ি উঠে। সাধাৰণতে আমি দেখা পাওঁ ওখোৰা মোখোৰা শিলাময় ঠাই, পাহাৰৰ ওখ টিলা, ঢাল, পানী জমা হৈ থকা নিম্নভূমি, মৰু অঞ্চল, মেৰু অঞ্চল, ডাঠ অৰণ্য আদিত জনবসতি কম হয় বা থাকিবলৈ ইচ্ছা নকৰে। সেয়ে তেনেবোৰ ঠাইত জনবসতি তেনেই হেৰেঙা। এতিয়া আমি পঢ়িম কেনে ক্ষেত্ৰতনো আমি ভূমি অৰ্থাৎ মাটি ব্যৱহাৰ কৰোঁ। সাধাৰণতে কৃষি কৰ্ম, উদ্যোগ, খনিজ সম্পদ আহৰণ, বনানীকৰণ, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি নিৰ্মাণৰ কাৰণে আমি ভূমি ব্যৱহাৰ কৰোঁ। মানুহে যেতিয়া ভূমি ব্যৱহাৰ কৰে, তেতিয়া কেইটামান প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, যেনে ঠাইখিনিৰ অৱস্থান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, পানীৰ উৎস, বনজ খনিজ সম্পদ আদি। আৰু এটা কথা মন কৰিবলগীয়া যে প্ৰাকৃতিকভাৱে সুবিধাজনক কোনো এখন ঠাইত জীৱন নিৰ্বাহ কৰিবলৈ অইন ঠাইৰ পৰাও মানুহৰ আগমন ঘটে। এনেদৰেই লাহে লাহে সেইবিলাক ঠাইত জনসংখ্যা বৃদ্ধি হৈ এটা সময়ত ব্যৱহাৰযোগ্য
ভূমি নাটনি হ'বলৈ আৰম্ভ কৰে। উদাহৰণস্বৰূপে ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ উপত্যকা সমভূমি অঞ্চল। এই অঞ্চলত কৃষিকাৰ্য আৰু বসবাসৰ বাবে বৰ উপযোগী। সেয়ে এই অঞ্চলত জনবসতি বৰ ঘন। এতিয়া আমি চাওঁ গ্ৰাম্যাঞ্চলত ভূমি ব্যৱহাৰ কেনেদৰে হয়। গ্ৰাম্যাঞ্চলত কৃষকৰ বাবে মাটিয়েই জীয়াই থকাৰ একমাত্ৰ সমল। তেওঁলোকে কৃষিকাৰ্যৰ বাবে বহুতে ঘাঁহনি বননি আদি উভালি বিল পিটনি চৰণীয়া পথাৰ আদি সকলো মাটিৰে পুতি পেলাই আৰু সেই সকলোবোৰ ঠাইত খেতি কৰিবলৈ আৰম্ভ কৰে। আনহাতে নগৰ অঞ্চলত ভূমি ব্যৱহাৰ কেনেদৰে কৰা হয়। নগৰততো জনসংখ্যা বেছি। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজনো বেছি হয়। নগৰত জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায় বাণিজ্য উদ্যোগ ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে। সেইকাৰণেই কাষৰীয়া কৃষিভূমি জলাভূমি বা বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়। কিন্তু আনফালে আকৌ ভূমিস্খলন খহনীয়া মৰুকৰণ ভূমিৰ অৱক্ষয় আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপে ভূমি সম্পদৰ ক্ষেত্ৰতো সংকটৰ সৃষ্টি কৰিছে। বুজি পাইছানে? এতিয়া সেইকাৰণে আমি ভূমি সংৰক্ষণ কৰিবৰ কাৰণে আমি কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব। 1 নম্বৰ, মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন আৰু বৃক্ষ ৰোপণ কৰা। 2 নম্বৰ, পৰিৱেশ অনুকূল কৃষি প্ৰয়োগ কৰা। 3 নম্বৰ, উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা। 4 নম্বৰ, যধে মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা। 5 নম্বৰ, কৃষিক্ষেত্ৰৰ চৌপাশে শাৰী শাৰীকৈ উপকাৰী গছ গছনি ৰোপণ কৰা। আৰু 6 নম্বৰ, ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষ ৰোপণ কৰা। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক প্ৰাকৃতিক সম্পদ লেচনৰ ভূমি সম্পদ আলোচনা কৰিলোঁ আৰু পৰৱৰ্তী সময়ত মই তোমালোকক জল সম্পদৰ বিষয়ে আলোচনা কৰিম। আজিলৈ সামৰোঁ। ধন্যবাদ।